help me always to make them happy. Papa, eating sugar, no Papa. নমস্কাৰ ময়ংক মেমৰিজৰ অন্যটি ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছে ময়ংকে পঢ়িব আৰম্ভ কৰিছে আৰু তাৰ জীৱনৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈ গ'ল। তাৰ স্কুলৰ প্ৰথম দিনটোৰ স্মৃতি হিচাপে মই কিছু ভিডিঅ' ক্লিপ সাঁচি ৰাখিছিলোঁ, আহকচোন চাওঁ। আজি ৰাতিপুৱাই ময়ংকে গা পা ধুই এনেদৰে সৰস্বতী মাৰ ওচৰত ভগৱানৰ ওচৰত সেৱা লৈছে আৰু যিহেতু আজি তাৰ স্কুলৰ প্ৰথম দিন, ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিছে। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে সি পঢ়ি শুনি ভাল মানুহ এজন হ'ব পাৰে। এতিয়া ময়ংকে স্কুল আহি পালে আৰু আহিয়ে চাওক সুন্দৰ অনুষ্ঠান উপভোগ কৰিব পালে। অহাকালিৰ পৰা যিহেতু স্কুল বিহুৰ বাবে বন্ধ থাকিব, গতিকে টিচাৰ্ছ আৰু ষ্টুডেণ্টসকলে মিলি বিহু উদযাপন কৰিছে। আৰু আমি স্কুল পাওঁতে অকণমান লেট হৈ যোৱাৰ বাবে এতিয়া ৱেইটিং ৰুমত ৰৈ দিছোঁ, যদিও ময়ংকহঁতক মানে সৰু ক্লাছখিনিক আকৌ বেলেগকৈ বিহু উদযাপন কৰাব হেনো। ভালকৈ যাবা, বদমাছ একদম নকৰিবা দে, বদমাছ নকৰিবা দে, গৈ থাকিবা দে মোক। ময়ংকক ভিতৰত সোমাই থৈ আহিলোঁ যদিও অলপ চিন্তা হৈ থাকিল, কাৰণ সি অলপ কান্দিলে। 3 ঘণ্টা অপেক্ষাৰ পিছত এয়া এতিয়া ময়ংকহঁতক ওলাই দিছে। প্ৰথম দিনাই ময়ংকে তাৰ ওপৰৰ ক্লাছৰ বায়েকসকলৰ লগত পূৰা ধেমালি কৰিলে আৰু বায়েকসকলেও তাক বহুত মৰম দিলে। এয়া চাওক তাৰ ভাগৰৰ টোপনি। এনেকৈয়ে ময়ংকৰ স্কুলৰ প্ৰথম দিনটো সুন্দৰকৈ পাৰ হ'ল আৰু বাকী দিনবোৰতকৈ সি ধুনীয়াকৈ স্কুল যাওক আৰু পঢ়ি শুনি এজন ভাল মানুহ হওক, তাকে আশা কৰিছোঁ।